মোৰ চকু উঠি গৈছে মই বাবা নাছিলোঁ যে মোৰ উঠিব পৰা ড্ৰপ কৰিলোঁ দুটাকে নাৰ্গিস্তান ৰোহানক সিহঁতে চাহ কেনেকৈ শ্বুট কৰে আমালোকে কৈ যাম আমাৰ লগত ইকবালো আছে হেল্ল' গাইজ ৱেলকাম বেক টু মাই চেনেল জেড পি ব্লগলৈ আপোনালোকৰ স্বাগতম আপোনালোকে ঘৰত কেছে আছে আশা কৰোঁ চবেই ঘৰত নিজৰ নিজৰ লাইফত আৰু ঘৰত চবেই ভালেই আছে আজি মই এটা নতুন ব্লগ ষ্টাৰ্ট কৰি আছোঁ গাইজ আজি কি ক'ম মই মৰ্ণিঙত উঠিলোঁ মানে কি ক'ম ৰাতিপুৱা উঠি চাওক আপোনালোকে মোৰ চকু উঠি গৈছে মই বাবা নাছিলোঁ যে মোৰ উঠিব কিন্তু আজিকালি গোটেই পৃথিৱীত মানে আমালোকৰ আসামত গোটেই মানুহৰ হৈ আছে আমাৰ আসামত মানে কি ক'ম মই ভাবিছোঁ মোৰ নহয় এয়া আজি মোৰ হৈ গ'ল ছাৰ এয়া কিমান লাল আৰু কাৰ কাৰ চকু উঠিছে আৰু কাৰ কাৰ উঠা নাই আমাক কমেণ্টত ক'বচোন কাৰ কাৰ উঠিবলৈ এতিয়ালৈকে বাকী আছে যাৰ হৈ গ'ল তাৰতো হৈয়ে গ'ল আৰু নহয় আৰু যাৰ হোৱা নাই তাৰতো হ'বই আগ পিছ এইটো এটা ভাইৰাছ আহিছে আপোনালোকে যাৰ চকু উঠিছে তাৰ চকু পিনে নাচাব আৰু অকণ দূৰত দূৰত থাকিব আৰু যাৰ হৈছে সিহঁতে চশমা লগাই থাকিব কোনে এটা মাতিছিল অ'কে চাওক কিমান বোকা হৈছে উঠানত কি ক'ম আপোনাৰ তাত গাইছে এয়া মই ল'ৰা ছোৱালীক নাৰ্গিছ আৰু ৰোৱানক স্কুলৰ পৰা আনিব গৈ আছোঁ এতিয়া মই আহি গ'লোঁ সিহঁতৰ স্কুলৰ সন্মুখতে মই চশমা কিয় পিন্ধিছোঁ আপোনালোকে জানিবই মোৰ চকু উঠিছে আহি গ'লোঁ স্কুল ছুটি দি দিছে জ্ঞানপীঠ সিহঁতৰ পৰা স্কুলৰ পৰা ড্ৰপ কৰিলোঁ দুটাকে নাৰ্গিস্তান ৰোহানক সিহঁতৰ স্কুল ইমান ৰ'দ কি ক'ম আপোনাৰ তাত নাৰ্গিছ ৰোহান কিবা মই গৈ আছোঁ স্কুলৰ পৰা লৈ ইমান ৰ'দ কি ক'ম আৰু মই চশমা পিন্ধিছোঁ মোৰ আইচ ওলাইছে কাৰণে এতিয়া ঘৰত গৈ আছোঁ গাইজ বহুত ৰ'দ তোমালোকৰ কি হয় না যারা সময় দিয়া তোমাকে ভিডিঅ'ত পঠাই দিয়া কিয় ভিডিঅ' বনা আৰু মোক আনি কোৱা মামা পাপা এনেকুৱা ক'ব চুম্মা দিব কোৱা এনেকুৱা মোৰ টাইম নাই ইয়াৰ টাইম আপোনালোকৰ আছে মোৰ নাই মই আৰু নকওঁ তোমালোকে মোক কিয় পাপা দাদা এনেকুৱা ক'ব খোজা মইতো এইবোৰ ক'ব নোখোজো বাই বাই মই এতিয়া যাওঁ এই আৰু ল'ৰা ছোৱালী তিনিটা ইয়াত মানে ইটা চাফ কৰি আছে সিহঁতে খেলি আছে আৰু এটা মোৰ ওচৰতে বহি আছিল আৰু ইয়াত তিনিটা এইখিনিত খেলি আছে ইট চাফ কৰি কৰি আছে চাদু ৰেডি এতিয়া মই যাম টিউচনি কৰাবলৈ পিছত আজি ক'ত যাব প্লেন আছে মই আপোনালোকক পিছত ক'ম আৰু গ'লেও ক'ম আৰু নগ'লেও ক'ম এতিয়া মই গৈ আছোঁ টিউচনি কৰাবলৈ ল'ৰা ছোৱালীক যাওঁ বাই এতিয়া আবেলি হৈ গ'ল মানে আন্ধাৰ হৈ গ'ল মই গৈ আছোঁ আৰু এটা পূজাই ব্লগাৰ ভিডিঅ' শ্বুট হ'ব এইখিনিত মই গৈ আছোঁ আপোনালোকে লগতে থাকক এণ্ড ভিডিঅ'টো চাই কেনেকৈ শ্বুট কৰে আমালোকে কৈ যাম আমাৰ লগত ইকবালো আছে এতিয়া মই গৈ আছোঁ নাচাবি কিন্তু তোৰো আই কণ্টেক্ট হ'ব পাৰে এবাৰ হৈছে বুলি নহ'ব গাইজ আই কণ্টেক্টটো মই এতিয়া ড্ৰপ দিছোঁ যদি কমি গ'লেতো কমি গৈছে ৰাতি এবাৰ দিম এতিয়া মই গৈ আছোঁ সিহঁতৰ ঘৰ পাই গ'লোঁ ষ্টেচনত যাম নেকি ভিডিঅ' শ্বুট কৰিবলৈ মই আৰু কৈছিলোঁ যে ভিডিঅ' শ্বুট কৰিব যাম হোজাই ব্লগৰ কিন্তু এইটো প্লেনটো আজি কেঞ্চেল কালি যাব পাৰে নে নাই মই নাজানো কালি যাবা নেকি অঁ কালি যাব বোলে আৰু কালি গ'লেতো ভিডিঅ' শ্বুট হ'ব কিন্তু মই ভাবিছোঁ ভিডিঅ'টো এণ্ড কৰিম আকৌ অলপ
অলপ ডাঙৰ কৰিম, কিন্তু নোৱাৰিলোঁ। মই ভিডিঅ'টো এইখিনিতে এণ্ড কৰিম। আৰু ভাল লাগিলে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আশা কৰোঁ ভিডিঅ'টো ভালেই লাগিব, কিয়নো মোৰ আই কণ্টেক্ট হৈছে, আপোনালোকতো হ'বই। সেইকাৰণে মই ভিডিঅ'টো এইখিনিতে এণ্ড কৰি আছোঁ। ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। টাটা।